হাই গাইজ, নমস্কাৰ। পুনম টেক্সটাইলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। গাইজ, বিহুৰ উপহাৰ দিবলৈ আপোনালোকক নতুন ধামাকাত ভাল প্ৰডাক্ট আহিছে। আপোনালোকে বিহুত কেনেধৰণৰ কাপোৰ পিন্ধি ভাল পায় সেয়া জানি শুনি গম পায়ে মই আপোনালোকলৈ এনেকুৱা ধুনীয়া কাপোৰ, চাৰ্ট, টি চাৰ্ট, পেণ্ট, সকলো ধৰণৰ কাপোৰ আহি গৈছে। আপোনালোকে দোকানলৈ আহক, আহি মন পচন্দৰ কাপোৰ লৈ যাওক। গাইজ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব, গম পাব কেনেকুৱা ধৰণৰ কাপোৰ আহিছে, কি ধৰণৰ কাপোৰ আহিছে। সেইখিনি আপোনালোকে চাই গৈ থাকিব। আপোনালোকক মই চিৰিয়েলি দেখুৱাই গৈ থাকিম। তো যিখিনি দেখুৱাম তাৰ উপৰি আৰু থাকিবই, সকলোখিনিতো দেখুৱাব নোৱাৰি, তথাপিও যিমানখিনি পাৰিছোঁ মই দেখুৱাইছোঁ। আপোনালোকে চাই থাকক, আৰু যদিহে চাই ভাল পায়, প্ৰডাক্টবিলাক ভাল পায়, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি থ'ব, আৰু লগতে এটা শ্বেয়াৰ কৰি দিব। বলক তেতিয়াহ'লে নতুন ধামাকা প্ৰডাক্ট আপোনালোকে চাই গৈ থাকক। আজি প্ৰথমতে দেখুৱাম আপোনালোকক একদম ধামাকা চাৰ্ট, একদম বঢ়িয়া কোৱালিটিৰ চাৰ্ট দেখুৱাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই গৈ থাকক, স্কিপ নকৰাকৈ। গম পাব কেনেকুৱা চাৰ্ট আহিছে, কি নতুন বিহুৰ এইবিলাক স্পেচিয়েল চাৰ্ট। কি সুন্দৰ প্ৰডাক্ট এইবোৰ। হাত দীঘল হয়, একদম কটনৰ পৰা পিয়ৰ কটন, পুৰা স্পেচিয়েল মাল। চাওক কি ধুনীয়া কাপোৰ, এইবিলাক পকেটো আছে লগত, এইটো পকেট আছে, একেবাৰে কোমল কাপোৰ এইবিলাক। চাওক একদম কি সুন্দৰ। এইটো আপোনালোকে ওচৰৰ পৰা দেখুৱাই দিছোঁ, আপোনালোকে ওচৰৰ পৰা চাওক কিমান ধুনীয়া কোৱালিটিৰ কাপোৰ। চাওক এইটো এটা কালাৰ পাব, চাইজ পাই যাব। আৰু এবাৰ এনেকুৱা বগাত দেখুৱাইছোঁ, বগাত চাওক কি সুন্দৰ। এইবিলাক পুৰা ফৰ্মেল হয়। এইটো চাওক কি ধুনীয়া, এইটো কোৱালিটি চাওক, কোৱালিটি চাওক কিমান ধুনীয়া কোৱালিটি। দামো বেছি নহয়, একদম ভাল কোৱালিটিৰ মাল। চাওক কেনেকুৱা ফিনিচিং, দেখুৱাই দিছোঁ। বঢ়িয়া মাল, বহুত সুন্দৰ পিচ হয় এইবোৰ। চাওক পুৰা ফৰ্মেল, একদম পুৰা। আপোনাৰ পকেটো আছে লগত, পকেট আছে, ডাঙৰ পকেট। বগা আৰু আপুনি 3টা কালাৰ কোৱালিটি পাব আপোনালোকে। সেইটো এটা পেকেজ, এনেকুৱা এটা কোৱালিটি দেখুৱালোঁ। এইটো এটা কোৱালিটি চাওক, এনেকুৱা পাউচ পেকিঙৰ কোৱালিটি। এইটো এটা বেলেগ ব্ৰেণ্ডৰ হয়, একদম ভাল মাল এইবোৰ। চাওক কিমান চফ্ট, পুৰা চফ্ট হয় এইবোৰ, পিয়ৰ কটন। একদম গৰমত পিন্ধি এনেকুৱা বঢ়িয়া লাগিব এইবোৰ কাপোৰ, আপোনালোকে চিন্তা কৰিব নালাগে। বঢ়িয়া মাল আহিছে, আপোনালোকে দোকানলৈ আহক, লৈ যাওক। এইবাৰ চাওক ৰোলিঙৰ, এইটো ৰোলিং চেক, এইটো পুৰা পিয়ৰ কটন, একদম কোমল কাপোৰ এইবিলাক। কাপোৰ একদম বঢ়িয়া আছে, সুন্দৰ কাপোৰ, চফ্ট কাপোৰ। এইবোৰ কালাৰ গেৰেণ্টি আছে, কালাৰ নাযায় কেতিয়াও। একদম খুব কম দামত পাব এইবিলাক। বুটামৰো ডিজাইন আছে, চব কালাৰিং টাইপৰ, ধুনীয়া পাব, চাইজ পাই যাব। এটা চেক, ডেকা ল'ৰাৰ কাৰণে খুব সুন্দৰ এটা চেক। এইটো নতুন ডিজাইন, এইবোৰ নতুন প্ৰিণ্ট, কিমান ধুনীয়া। এইবোৰো কটনৰ হয়, একদম ভাল বস্তু হয়। এইটো এটা পাব চেকত, কিমান ধুনীয়া। চাওক ডেকা ল'ৰাবিলাকৰ কাৰণে এইবিলাক ভাল চেক আছে। কাপোৰবোৰ ভাল কাপোৰ হয়, খুব ধুনীয়া কাপোৰ, একদম কোমল কাপোৰ হয়, গৰম দিনৰে মাল হয় সকলোবোৰ। এইটো এটা চাওক চেক, কিমান ধুনীয়া চেকৰ হয় এইবোৰ। চব নতুন ডিজাইনৰ কাপোৰ হয়, একদম ভাল কাপোৰ। প্লেন, এইটো এটা প্লেনত দেখুৱাইছোঁ, কালাৰিং হয়, প্লেন কালাৰত। এইটো চাওক, এইটো খুব সুন্দৰ কাপোৰ, খুব ধুনীয়া কাপোৰ, কালাৰ গেৰেণ্টি আছে এইবিলাকৰো, কালাৰ নাযায় কেতিয়াও। খুব ধুনীয়া কাপোৰ, ওচৰৰ পৰা চাওক আপোনালোকে, এইবোৰ কালাৰ নাযায় কেতিয়াও, প্লেন ব্লেক। আৰু আছে, ইয়াৰ উপৰি বহুত মাল আছে, আপোনালোকে খালি আহক,
এইটো এটা চাওক কিমান ধুনীয়া কাপোৰ, কোমল কোমল একদম কপাহী কাপোৰ চাওক, কটন হয়, পিয়ৰ ৰোলিং টাইপৰ হয়, প্লেন। এটা কিমান ধুনীয়া ভাল ব্ৰেণ্ডৰ এইবোৰ কাপোৰ, কালাৰ নাযায়, কালাৰ গেৰাণ্টি আছে। এইটো এটা চাওক ৰোলিং চেক, এইবিলাক পুৰা কালাৰ গেৰাণ্টি আছে। এইবিলাক ফৰ্মেল টাইপ, ফৰ্মেল ইউজ হয় এইবোৰ চাৰ্ট। এইটো এটা ইণ্ডিগো চেক, এইটো চাওক দামটো দিব। এইবোৰ দাম খুব কম কমতে পাব, আপোনালোকে আহিলে গম পাই যাব দোকানলৈ। এইটো এটা ইণ্ডিগো চেক, এনেকুৱা কালাৰ চেক বেলেগ বেলেগ কালাৰৰ পাব ইণ্ডিগো চেকৰ। এনেকুৱা ধৰণৰ বক্স চাৰ্ট পাব, এইটো চাওক বক্স চাৰ্ট লাগিলে বক্স চাৰ্ট পাব। এইটো চাওক এনেকুৱা পেকিং, বক্স পেকিং ভাল ভাল কোৱালিটিৰ হয়। কালাৰ পাই যাব ইয়াৰো এনেকুৱা ধৰণৰ বেলেগ বেলেগ কালাৰ পাব। এবাৰ দেখুৱাইছোঁ আপোনালোকক স্পৰ্টিং, একদম ভাল ভাল স্পৰ্টিং আহিছে। এইটো চাওক ক্লাব জোনৰ হয়, বৰ সুন্দৰ সুন্দৰ স্পৰ্টিং এইবোৰ, ষ্ট্ৰেচেবল হয়, পুৰা পুৰা ভাল কাপোৰৰ এইবিলাক চাওক, কালাৰ গেৰাণ্টি এইবোৰো, কালাৰ নাযায় কেতিয়াও, যিমান ধুলেও কালাৰ নাযাব। ইয়াৰ কালাৰ পাই যাব, চাইজ পাই যাব। আপোনালোকে কালাৰ চাওক কেনেকুৱা কেনেকুৱা ধুনীয়া ধুনীয়া কালাৰ আছে, চব মেচিং কালাৰ একদম ধুনীয়া। এইবিলাক কালাৰ পাব, এইবিলাক কালাৰ পাব এনেকুৱা ধৰণৰ একদম ধুনীয়া ধুনীয়া কাপোৰ হয় এইবোৰ। এইটো এটা বৰ খুব ধুনীয়া কাপোৰ হয়, এইটো চাওক এনেকুৱা এনেকুৱা কালাৰ পাব ইয়াত। এইটো কেটলগটো যেনেকুৱা হ'ব আপোনাৰ কাপোৰটো ছেম হ'ব এনেকুৱাই। এইটো চাওক, এইটো চাওক, এইবিলাক কালাৰ পাব, এইবিলাক কালাৰ চাওক, বহুত কালাৰ আছে, আপোনালোকৰ নিশ্চয় পচন্দ হ'ব এইবোৰ কালাৰ, একদম ধুনীয়া ধুনীয়া কালাৰ। এইবিলাক প্ৰিণ্টবিলাকো একদম ভাল প্ৰিণ্ট হয়, এইবিলাক ৰবৰ পেষ্ট প্ৰিণ্ট, এইবিলাক প্ৰিণ্ট নহয় ৰবৰ পেষ্ট হয়, ৰবৰ পেষ্ট। মই আপোনালোকক এপিচ খুলি দেখুৱাম বাৰু। এইটো চাওক এইবিলাক পুৰা ইয়াৰ লগ'বিলাক ৰবৰ পেষ্ট কৰা আছে এইবিলাক। এইটো বগাও পাব চাওক, এইবিলাক কালাৰ খুব ধুনীয়া ধুনীয়া কালাৰ, এইবিলাক পিন্ধিলে খুব ভাল লাগিব। ইয়াৰ পৰাই এপিচ খুলি দেখুৱাইছোঁ আপোনালোকক চাওক। এইটো এইটো চাওক প্ৰিণ্টটো, ফটোটো যেনেকুৱা হয় ভিতৰৰ চোলাটো ছেম তেনেকুৱাই হ'ব। এইটো চাওক পিছফালে প্লেন, আগফালে এইটো এটা হালকা লগ' দিয়া আছে, কিমান ধুনীয়া চাওক। এইবিলাক ৰবৰ পেষ্ট হয়, পুৰা প্ৰিণ্ট নহয়, প্ৰিণ্ট এইবিলাক যিমান ধুলেও উঠি নাযায়, এইবিলাক একদম হাই কোৱালিটিৰ ৰবৰ পেষ্ট হয়। কাপোৰো খুব ধুনীয়া, ওচৰৰ পৰা চাওক এয়া কিমান ধুনীয়া কাপোৰ, খুব সুন্দৰ হয় এইবিলাক কাপোৰ। আৰু এনেকুৱা ধৰণৰ মেকজনৰো পাই যাব, এইবিলাকতো আপোনালোকে চিনি পায়ে, মেকজনৰ ইয়াৰ কালাৰ পাই যাব, চাইজ পাই যাব। এইটো চাওক মেকজনটো এটা খুব ধুনীয়া কোম্পানী হয়। চাওক প্লেন আৰু বটল টি চাৰ্ট পাব, এয়া বটলত এনেকৈ বটলত থাকে, বটলটো আপোনালোকে ৰিইউজ কৰিব পাৰিব, আপোনালোকে যিকোনো কামত পানী চানী বা কিবা বস্তু থোৱা সেইবিলাকতো ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰো খুব ধুনীয়া হয় এইটো কোৱালিটি। চাওক ফ্ৰণ্ট প্ৰিণ্ট আছে, এইবোৰ খুব ধুনীয়া কাপোৰ, কম কম দামত পাব এইবিলাক। চাওক প্ৰিণ্টবিলাক, এইটো প্ৰিণ্ট হয়, ৰবৰ পেষ্ট নহয়, প্ৰিণ্ট হ'লেও হাই কোৱালিটিৰ প্ৰিণ্ট হয়, এইবোৰ প্ৰিণ্ট ধুলে নাযায়, এইবিলাক খুব ধুনীয়া প্ৰিণ্ট হয়। আপোনালোকে আহি যদি চাই নিশ্চয় গম পাব প্ৰিণ্টবিলাক কেনেকুৱা হয়, কালাৰ কেনেকুৱা হয়, আপোনালোকেতো চুই চালেই গম পাব। এনেকুৱা ধৰণৰ বটলত পাব আৰু এনেকুৱা ধৰণৰ পাব কলাৰ থকা পল' টি চাৰ্ট, খুব কম কম দামত পাব। এইবিলাক স্পৰ্টিং মাত্ৰ 200 টকাত পাব আপোনালোকে। মই মাজে মাজে এটা এটা দাম কৈ দিছোঁ, সেইটো 200 টকা হয়, কিমান ধুনীয়া চাওক।
এইবিলাক কালাৰ গ্যাৰান্টি, এইবিলাক কম দাম হ'লেও কালাৰ নাযায় এইবিলাক। এইটো আৰবনৰ পাব, ধুনীয়া কোৱালিটি হয় এইবিলাক চব। এইবিলাক কালাৰিং পাই যাব, সাইজ পাই যাব, স্পৰ্টৰ পাব, এইবিলাক স্পৰ্টৰ ভাল কোৱালিটি স্পৰ্টৰ হয় এইবিলাক। আৰু এনেকুৱা ধৰণৰ পাব কম কম দামৰ, খুব ধুনীয়া এইবিলাক। এনে ৰেগুলাৰ ইউজৰ কাৰণে, ৰাফ ইউজৰ কাৰণে ভাল এইবিলাক। ইয়াৰ কালাৰ পাব এনেকুৱা ধৰণৰ পেকেটত আহে এইবিলাক, খুব কম কম দাম। আৰু ইয়াৰ পিছতে আপোনাৰ কুৰ্তাও পাব, কুৰ্তা পায়জামা এইবিলাক পাই যাব, আপোনালোকে আহিব। গেঞ্জি পাব, ভাল ভাল গেঞ্জি মাইক্ৰ'মেনৰ, এনেকুৱা ধৰণৰ গেঞ্জি চাওক, গৰমত পিন্ধিবলৈ এনেকুৱা গেঞ্জি পাব, কালাৰ পাই যাব ইয়াৰো। এইটো খুব ভাল কোৱালিটি গেঞ্জি হয় এইবিলাক। মাইক্ৰ'মেনৰো পাব, এনেকুৱা মাইক্ৰ'মেনৰ গেঞ্জি পাব, বগা, ক'লা, গ্ৰে দুটা কালাৰ পাব। আপোনালোকক যদি ভাল ভাল বস্তু লাগে আপোনালোকে আহিব লাগিব এই নলবাৰীত থকা পুনম টেক্সটাইল দোকানলৈ আহিব লাগিব আপুনি, পুনম টেক্সটাইললৈ। এইবাৰ হাফ পেণ্ট চাওক, এইটো চাওক, আৰ্মি কালাৰ হাফ পেণ্ট, খুব ধুনীয়া হয় এইবিলাক চাওক, কম কম দামৰ এইবিলাক হাফ পেণ্ট, এইটো কম দামী হাফ পেণ্ট হয় এইবোৰ। এইবিলাক 100 টকা 80 টকা তেনেকুৱাতে পাব। এইটো অলপ ভাল কোৱালিটিৰ কটন পেণ্ট হয়, কটন হাফ পেণ্ট। ইয়াৰ কালাৰ পাই যাব। এইবিলাক কম দামী হয়, ৰাফ ইউজৰ কাৰণে এইবিলাক ভাল, খুব ধুনীয়া, কম দাম হ'লেও। ইয়াৰ উপৰিও আপোনালোকে পাব ব্ৰেণ্ডেডো পাব, ব্ৰেণ্ডেড স্পৰ্টিং চাৰ্ট, পেণ্ট, জিন্স পেণ্ট, কটন পেণ্ট সেইবিলাকো পাব, ব্ৰেণ্ডেডৰ পাব। এইবিলাক আজি দেখুৱাই নাথাকোঁ, বেলেগ এটা ভিডিঅ'ত দেখুৱাম, আপোনালোকে চাই গৈ থাকিব, পাৰ্ট টু পাৰ্ট মই দি থাকিম, আপোনালোকে নিশ্চয় পাই থাকিব। তো আজিলৈ এইখিনিকে দেখুৱালোঁ। আৰু পেণ্ট আছে, জিন্সৰ পেণ্ট আছে, নন ব্ৰেণ্ডেডো আছে, আপোনাৰ কটন পেণ্ট আছে, ইনাৰৱেৰ আছে ব্ৰেণ্ডেডৰ, গেঞ্জি, হাফ গেঞ্জি, ফুল গেঞ্জি এইবিলাকো আছে। তো চব বস্তুৱেই পাব, আপোনালোকে আহক, আহি পচন্দ কৰি দোকানৰ পৰা লৈ যাওক।